টেষ্টি হ'ব আৰু ধুনীয়া চেণ্ট এটা আহে। কুচিয়া বা দেখিছে মেইন ৰাস্তাত কুচি উৎপাত। কুচি এতিয়া খোজকাঢ়িব পোৱাৰ পৰা ৰখাবই নোৱাৰা হ'লোঁ আমি। যেটা বলা তাত দিয়া তাত এইটো পলিথিনত দিয়া। তেওঁ বাচি আছে। এয়া কি আনিলা? সৰিয়হ শাক আৰু এয়া আলু পৰঠাৰ কাৰণে ৰেডি কৰি আছোঁ মই। আৰু এয়া আজি ৰাতিপুৱা ভাবিলোঁ শাকৰ লগতে আলু পৰঠা খাওঁ। নাজানো হয়গৈনে নহয়গৈ, এইখিনি তেওঁতে টাইম পাওঁতে কৰি আছে। এইপিনে ছোৱালীয়েতো দিগদাৰ কৰিয়ে আছে আৰু ইটো বস্তু টানিছে, সেইকাৰণে শাকখিনিও মানে ৰেডি। কি কাম কৰি আছা? দেখিছা খুচি ঐ কি ক'ত যোৱা? ক'ত যাবা? এ কাম নে এয়া? কি কৰিছা এয়া? আহা গুচি আহা পৰিবা উৰি যাবা, গুচি আহা। খাবা? অঁ মই খুৱাই দিম ৰ'বা, মই খুৱাই দিম দেই। হৈ গ'ল খাই, আৰু খাবা নেকি? আৰু নালাগে আৰু দেই, নালাগে বোলা, মুখখন ধুৱাই আনোগৈ বোলা। এয়া আজি আলু পৰঠা বনাম বুলি ভাবিছোঁ, আৰু সেইকাৰণে আলু পৰঠাৰ কাৰণে এয়া হৈ গ'ল আটাটো সানি। আৰু এতিয়া আলুখিনি বইল কৰি ল'লোঁ। এয়া আলুখিনি বইল হৈ গ'ল, ধুনীয়াকৈ বইল হৈছে। আৰু এতিয়া ভালকৈ পিটিকি ল'ম এইখিনি। আৰু এয়া অকণমান ধনিয়া কাটি লৈছোঁ। একেবাৰে চিম্পুলভাৱে বনাওঁ আমি আলু পৰঠাটো, এনেকৈ মানে খায়ো ভাল লাগে আৰু ল'ৰা ছোৱালীৰ কাৰণে ভালো। বেছি মছলা দিও বনাব পাৰে আপোনালোকে, তো আমি মানে একে কম মছলা নিদিয়াকৈ এনেকৈয়ে ভাল পাওঁ আলু পৰঠাটো খাবলৈ। অকণমান কাটি লৈছোঁ, তেতিয়া ভাল লাগে পৰঠাখনত, ধুনীয়া চেণ্ট এটা আহে। এই খালি পিটিকাখিনি বহুত মানে ধুনীয়াকৈ পিটিকি ল'ব লাগিব, গোটা গুটি থাকিলে বেয়া লাগিব। আটা লৈছোঁ এতিয়া লাডুটো এনেকৈ অকণমান বেলি লৈ। আলু পৰঠাটোতো একেবাৰে সহজ ৰেচিপি, চবেই জানে বনাব। তথাপিতো মানে আমি কেনেকৈ খাওঁ সেইটো দেখুৱালোঁ অকণমান। আমি একে চিম্পুলভাৱে খাওঁ, মছলা নিদিওঁৱে আমি। আৰু এতিয়া এনেকৈ বইল আলুখিনি ইয়াত সোমোৱাই আমাৰ এতিয়া ল'ৰা ছোৱালীয়ে দিগদাৰো কৰি আছে, বেছি পৰিপাটিকৈ বনাব পৰা নাই। অলপ লাহে লাহে বেলিব লাগিব, আৰু আলুখিনি একে কোমল হৈ আছে যে। প্ৰথমখনে খুচিলে বনাইছোঁ দেই, খুচি মানে উৎপাত কৰি আছে, সেইকাৰণে। আৰু তাই তাত অকণমান ঘিউ দি দিছোঁ, তেল ৰিফাইন দিয়া নাই, আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে। এতিয়া দাদালৈ বনাম, তুমি এতিয়া দুষ্ট কৰি নাথাকিবা দেই। খাইছা ন? কোৱা। আৰু তুমি খাইছা খুচি? কোৱা।
বস্তুখিনি হৈ গ'ল আমাৰ এয়া মাইনাই খালে এইখন আমাৰ দুটালে এইখিনি বহুত ধুনীয়া হৈছে বনোৱা বহুত চফ্ট হৈছে খাই ভাল পাইছা ন মাইনা আমি অকণমান টেষ্ট কৰি চাইছিলোঁ এখন বহুত ধুনীয়া হৈছে খাবলৈ আলু পৰঠাৰ লগত বিৰাট টেষ্টি হ'ব আৰু ন এতিয়া খাওঁৱেই তেতিয়াহ'লে হাই এভৰিৱান মই মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া বাজিছে 11:30 আৰু মই ভাবিলোঁ আজি এটা ভিডিঅ' ষ্টাৰ্ট কৰোঁ আৰু ৰাতিপুৱা সেয়া আলু পৰঠা বনালোঁ কি বনালোঁ আপোনালোককো দেখুৱালোঁ আজি আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এতিয়া আজি দুপৰীয়া ভাবিছোঁ শেৱালি ফুল ৰ'দত শুকুৱাই থৈছিলোঁ শেৱালি ফুলখিনি এয়া আনিলোঁ ৰ'দৰ পৰা এয়া শুকাই পেলাই এনেকুৱা হ'ল আৰু আজি শেৱালি ফুলৰে বৰ বনাম বুলি ভাবিছোঁ আমাৰ আজি শেৱালি ফুলেৰে ছোৱালীয়েহে বুটলি আনিলে এই যে ৰাতিপুৱাই গৈছে তাই দেউতাকৰ লগত একে 6:30 বজাতে তাই উঠে সাৰ পায় সদায় সেইকাৰণে ৰাতিপুৱা অকণমান লৈ যাব লাগে তাইক সেয়া শেৱালি ফুল বুটলিবলৈ লৈ গ'ল আজি তাই আনে শেৱালি ফুলে আমি খাম ন তাইও হাঁহিছে আজিকালি কেমেৰা সন্মুখত আহিলে তাই হাঁহে কি লাজ কৰিছে গা ধুব এতিয়া তাইক গা ধুৱাওঁগৈ তেতিয়াহ'লে ভিডিঅ'টো চাই এয়া সি পঢ়িবলৈ লৈছে অকণমান আজি স্কুললৈ যোৱা নহ'ল আৰু ন গা ভাল নহয় যে তাৰ ৰাতি হ'লে জ্বৰ উঠে এতিয়া ভাল তথাপি মানে দুৰ্বল আছে ৰাতিপুৱা উঠাও তাৰ অকণমান সেইকাৰণে দেৰিকৈ উঠিবলৈ দিলোঁ আৰু দিনটো মানে স্কুল গৈ আকৌ খেলতো গ'ল গৈ পেলাই পৰহিদিনা অকণমান গাটো বেয়া হ'ল তাৰ কাহটো আছেও এতিয়া অকণমান আৰু এতিয়া ছিজনটো বেয়া নহয় তাক পঠিয়াই দিলে আকৌ বেলেগ ল'ৰা ছোৱালীৰ কাৰণে ভয় সেইকাৰণে বোলো এতিয়া ঘৰতে অকণমান পঢ়ক আৰু মন কৰিছে নাই পঢ়িবলৈ পঢ়িছা ইমান গাটো বেয়া যে নপঢ়িলে নহ'ব নহয় পৰীক্ষা এতিয়া চিলেবাছ দিলেই আজি শেৱালি ফুল কম আছিলে সেইকাৰণে বেছি বনোৱা নাই আৰু মাইনাই নাখায় তিতা কাৰণে আমাৰ দুটালৈ হৈ যাব আৰু এইকেইটাই দুপৰীয়া ভাত বনালোঁ নিৰামিষে আজি দালি ধনিয়া দি দিছোঁ এয়া কাচকল ফ্ৰাই আকৌ এয়া আছে শেৱালি ফুলৰ বৰ বেছি নহয় শেৱালি ফুল কেইটামান আছিলে সেইকাৰণে বেছি বনোৱা নাই এয়া দুটাই নাখায় নহয় ছোৱালীটো নাখায় বাৰু মাইনায়ো নাখায় সেইকাৰণে আৰু জলফাই আছিলে আচাৰ বনাবলৈ অনা জলফাই পকি গ'ল সেইকাৰণে পিটিকা কৰিলোঁ এয়াই দুপৰীয়া ভাত খাই লওঁ তেতিয়াহ'লে এতিয়া 4টা বাজি গ'ল এয়া আমি অলপ ওলাই আহিছোঁ খুচি এজনী হাই কোৱা খুচি হাই কোৱা এইজনী তাই আৰু এয়া অলপ ওলাই আহিছোঁ ক'ত যাওঁ পাৰিলে আপোনালোককো দেখুৱাম আৰু মাইনাৰো কিবা বস্তু দুটামানো কিনিবলগীয়া আছে সেইকাৰণে অকণমান ওলাই আহিলোঁ আগলৈ তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো এয়া চাওক আমি অকণমান নামিছোঁ আৰু এয়া পথাৰৰ মাজত ইমান ধুনীয়া মানে একদম মানে ভাল লাগি গ'ল পথাৰখন দেখি পেলাই আৰু ধানবিলাক চব পকি আছে ইমান ধুনীয়া সঁচাকৈ আমাৰ অসমখন শস্য শ্যামলা দেশ বুলি যে কোৱা হয় সেইকাৰণে আৰু পকা ধানৰ মাজে মাজে সৰু সৰু আলি গানটোলৈ মনত পৰি গৈছে আৰু এয়া খুচিক দেউতাকে এয়া ফটোশ্বুট কৰিয়ে আছে এতিয়া দুইটাকে আৰু নতুন মোবাইল কিনিলে প্ৰথম ফটোশ্বুট ন আমাৰ এই মোবাইল এটা কিনিলোঁ কিনি পেলাই এতিয়া মানে ফটোশ্বুটো একো উঠাই নাই সেইকাৰণে বোলো এইখিনিতে আমি ফটো দুকপিমান উঠোঁ ইমান ধুনীয়া লাগিছে পৰিৱেশটো সদায় টাউনখনৰ মাজতে আৰু কিমান থাকিব যান্ত্ৰিকতাৰ মাজত থাকি থাকি আমনি লগা হৈছে আৰু সেইকাৰণে এনেকুৱা পৰিৱেশৰ মাজত আহিলে মানে মনবিলাক বহুত পবিত্ৰ লাগে আৰু ভাল লাগি যায় খুচি পিনে গৈছে পৰি যাব দেখিছে মেইন ৰাস্তাত খুচি উৎপাত খুচি এতিয়া খোজকাঢ়িব পৰা পৰা ৰখাবই নোৱাৰা হ'লোঁ আমি তাইক কেনেকৈ যে ৰাখোঁ নহয় এয়া এইজনী খুচি বহুত উৎপাত খুচি উৎপাতৰ কাৰণে আকৌ দেউতাকে তাইক কোচত লৈ গ'লগৈ ফটো উঠিব নোৱাৰি ভালকৈ আৰু খুচি জন্ম হোৱাৰ পিছত মানে আমি আজি প্ৰথম আহিছোঁ এইপিনে ন পূজাত আহিছিলোঁ কিন্তু এনেকৈ মানে ৰাস্তাত ৰখি কৰি ফটো চটো উঠা নাই খুচি জন্ম আগতে আমি আহিছিলোঁ নহয় এইপিনে তাৰ বাৰ্থডেত আহিছিলোঁ দেউতাৰ বাৰ্থডেত আৰু খুচি জন্মৰ পিছত আজি প্ৰথম তাইক লৈ আহিছিলোঁ এইখিনি জেগালৈ আগতেও আমি আহোঁ ইয়াত আৰু ভিডিঅ' দিছোঁ ইয়াৰ ভিডিঅ' আৰু ইয়াত আমি বহুতো ফটোশ্বুট কৰিছিলোঁ ধুনীয়া আছিলে ফটোবিলাক
এতিয়া আজি মানে খুচি উৎপাদৰ কাৰণে আমাৰ ফটো একেবাৰে ভাল নহ'ল। নতুন মোবাইল কিন্তু ফটোবিলাক ভাল হোৱা নাই।